নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব দিব বিচাৰিছোঁ খুমটাই এটা খবৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দিয়া খুমটাই সমষ্টিৰ ৰাইজৰ এখন ব্যতিক্ৰমী প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰিছিলে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৰাজ্যৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিছিল খুমটাই বিধায়ক মৃণাল শইকীয়াই সমষ্টিটোৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখনক পুৰস্কৃত কৰা হ'ব উন্নয়নৰ কামেৰে খুমটাই পৰিষ্কাৰ গাঁও বিচাৰি অলিয়ে গলিয়ে চলিল বিচাৰকৰ বিচাৰ প্ৰক্ৰিয়া সফলতাৰে বিচাৰকে দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰিলে ক্লিন খুমটাই প্ৰতিযোগিতাৰ মূল্যায়ন প্ৰক্ৰিয়া কেইবাজনেও বিচাৰকৰ দলে গাঁৱৰ অলিয়ে গলিয়ে ঘূৰি বিচাৰি উলিয়ালে আটাইতকৈ পৰিষ্কাৰ গাঁওকেইখন বিচাৰ প্ৰক্ৰিয়া শেষ কৰি বিচাৰকসকলে বিচাৰৰ ফলাফল বন্ধ খামত জমা দিলে উদ্যোক্তাক ইয়াৰ পিছতে অহা 17 মাৰ্চত মুখ্যমন্ত্ৰীয়ে খুমটাই সমষ্টিত উপস্থিত হৈ সেই বন্ধ খাম খুলি ঘোষণা কৰিব ফলাফল আৰু মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি এতিয়া উৎফুল্লিত হোৱাৰ সামন্তনকৈ ব্যস্ত হৈ পৰিছে খুমটাই সমষ্টিবাসীয়ে খুমটাই দৃশ্য খুমটাই বিধানসভা সমষ্টিৰ এইসকল লোক আচলতে এতিয়া ব্যস্ত হৈ পৰিছে যিহেতু খুমটাই সমষ্টিত প্ৰথমবাৰৰ বাবে আন্তঃগাঁও প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই প্ৰতিযোগিতাৰ ফলাফল অহা 17 মাৰ্চ তাৰিখে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে খুমটাইবাসী যে আমাৰ খুমটাই সমষ্টি মাননীয় বিধায়ক মহোদয় আমাৰ যি পৰিষ্কাৰ খুমটাই পৰিষ্কাৰ গাঁও যি কাৰ্যসূচী হাতত লৈছিল এই কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ হৈছে বিচাৰক মণ্ডলীয়ে ইতিমধ্যে যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে তেখেতসকলৰ বন্ধ খামৰ ভিতৰত গতিকে কোনে কি ধৰণে পুৰস্কাৰ লাভ কৰিছে বন্ধ খামৰ ভিতৰত বিধায়ক মহোদয়ক বিচাৰক মণ্ডলীয়ে অৰ্পণ কৰিলে আৰু 17 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াতে আহি এই গাঁওসমূহৰ জিলা পৰিষদ ৱাইজ গাঁওসমূহৰ খাম খুলি পেলাই কোনে কি পুৰস্কাৰ লাভ কৰিছে সেইটো ঘোষণা কৰিলে এই ফিল্ডখনতে ঘোষণা কৰিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে শুক্ৰবাৰে অহা মাৰ্চৰ 17 তাৰিখে 10 বজাত ইয়াত আহি উপস্থিত হ'বহি তেখেতে আৰু যিহেতু আমাৰ খুমটাই সমষ্টিতে আৰু দুটা জিলা পৰিষদত আৰু সভা অনুষ্ঠিত হ'ব ঠিক তেনেধৰণে যিসকলে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে সেইখিনি ঘোষণা কৰিব তেখেতে এই প্ৰতিযোগিতাত ৰাইজৰ সঁহাৰি বহুত ভাল আছিলে খুমটাই সমষ্টিৰ চুবুৰী গাঁও 148খন গাঁৱে যোগদান কৰিছিলে আৰু সেই মুহূৰ্তত আমি যেতিয়া বিচাৰক মণ্ডলী আহিছে ইয়াত ঘূৰিছিলে যে গাঁওসমূহৰ যি পৰিষ্কাৰৰ প্ৰতি যি সজাগ যি প্ৰয়াস তাৰ বাবে আমি বিচাৰক মণ্ডলীও আচলতে খুব সন্তুষ্ট লাভ কৰিছে যে অতি কম সময়ৰ ভিতৰতে খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ যি প্ৰয়াস এই প্ৰয়াস কম সময়ৰ ভিতৰতে সমগ্ৰ খুমটাই স্বচ্ছ হৈ উঠিব কিছু নতুন গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বহুত আৰু সুবিধা আছে নেকি অৱকাশ আছে নেকি নিশ্চয় অৱকাশ আছে যিহেতু আমি জানো সকলোৱে যে আমি মানুহে শ্বিলঙত গৈ পৰিষ্কাৰ গাঁও চাবলৈ যায় আমাৰ মানুহৰ যে পৰিষ্কাৰ এখন গাঁও বা এটা অঞ্চল পৰিষ্কাৰ হ'লে যে পৰ্যটকৰ আগমন ঘটিব আৰু অৰ্থনৈতিকভাৱে সেই গাঁওখন সবল হ'ব এইটো কোনেও আচলতে ভাবিব পৰা নাছিলে আৰু খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে এই যিটো ধাৰণা এই ধাৰণাটো খুমটাই সমষ্টিৰ প্ৰতিজন ব্যক্তিৰ মনত এইটো ভাৱ জগাবলৈ সক্ষম হৈছে আৰু তেখেতে চেষ্টাও কৰিছে ইতিমধ্যে বহু গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ তেখেতে তৈয়াৰ কৰিছে আৰু ইতিমধ্যে আমাৰ বহু বাহিৰৰ ব্যক্তি আমি এই পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আমি অহা দেখা পৰিলক্ষিত হৈছে